ছুপাৰ 12ৰ দ্বিতীয়খন মেচত বাংলাদেশ 104 ৰানত পৰাস্ত কৰে আফ্ৰিকাৰ এয়া প্ৰথম জয়। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই 20 অভাৰত 5টা উইকেট হেৰুৱাই 205 ৰান সংগ্ৰহ কৰে। ৰাইলী ৰছৰ এক উজ্জ্বল শতক। ইয়াৰ উত্তৰত বাংলাদেশৰ দলটো সকলো উইকেট হেৰুৱাই মাত্ৰ 101 ৰানতে কৰিবলৈ সক্ষম হয়। 206 ৰানৰ লক্ষ্য খেদি বাংলাদেশে 2 অভাৰত ভাল আৰম্ভণি কৰিছিল যদিও তৃতীয় অভাৰত নিজে বাংলাদেশে সৌম্য শইকীয়া আৰু নাজমুল হুছেইনৰ উইকেটত হেৰুৱাই পেলাইছিল। দুয়োটা অপেনাৰ আগতীয়াকৈ আউট হোৱাৰ পাছত দলটোৱে কামবেক কৰিব নোৱাৰিলে আৰু পঞ্চম অভাৰত আউট হোৱাৰ পাছত অধিনায়ক সাকিবুল হাছানেও পেভিলিয়নত উভতি আহে। লিটন দাসে এটা মূৰৰ পৰা ইনিংছ চম্ভালিছিল যদিও 31টা বলত 34 ৰান কৰি আউট হয়। বাংলাদেশৰ দলৰ 6জন বেটছমেন দ্বৈত শিকাৰত স্পৰ্শ কৰিব নোৱাৰিলে। লক্ষ্মীয়ে মাত্ৰ 10 ৰানত 4টা উইকেট দখল কৰি প্ৰত্যাশাৰ জয়ৰ মোহৰ মাৰিবলৈ সক্ষম হয়। ইয়াৰ বাহিৰে তাবৰেজ শামছীয়ে 3টা উইকেট দখল কৰাৰ বিপৰীতে কাগিছো ৰবাডা কিশোৰ মহাৰাজে 1টা উইকেট দখল কৰে। টছ জয় কৰাৰ পিছত বেটিং কৰি দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাউমাৰ উইকেট 2টা ৰানত হেৰুৱাই পেলায়। ইয়াৰ পূৰ্বে ৰাইলী ৰছ আৰু ডি ককে 168 ৰানৰ অংশীদাৰিত্ব ভাগ কৰি টি20 বিশ্বকাপ ইতিহাসত এইটোৱে হৈছে আটাইতকৈ ডাঙৰ অংশীদাৰিত্ব। ডি ককে আউট হোৱাৰ পূৰ্বে 38টা বলত 7টা ফ'ৰ 3টা ছয়েৰে 63 ৰান সংগ্ৰহ কৰে। আনহাতে ৰুছৱে নিজৰ শতকটো সম্পূৰ্ণ 53টা বলত 7টা ফ'ৰ 8টা ছয়েৰে 107 ৰান সংগ্ৰহ কৰে। ৰছ ডি ককৰ অংশীদাৰিত্বৰ ফলত দক্ষিণ আফ্ৰিকাই 15 অভাৰত 174 ৰান সংগ্ৰহ কৰে যদিও শেষৰ 5 অভাৰত মাত্ৰ 29 ৰান সংযোগ কৰিব পাৰিছিল। দক্ষিণ আফ্ৰিকাই 20 অভাৰত 205 ৰান সংগ্ৰহ কৰি 5টা উইকেট হেৰুৱাইছিল, যিটো 2022 চনৰ বিশ্বকাপত সৰ্বাধিক স্ক'ৰ আছিল।